गोथारजों जों बरायगोन सानजा बाथौसालियाव आलो गोजोनै सिबिगोन जों सिबिगोन बाथौ धोरोम जों सिबिगोन बाथौ धोरोम दुलाराय बाथौ गौथुमनि 32थि बोसोरारि धोरोमारि गोजोन हानजा सुनाय जै आफा बोराइ बाथौनि स्लगानजों तामुलपुर जिल्लायाव गोमसारदों। दुलाराय बाथौ गौथुमनि खुंगा 32थि बोसोरारि जथुम्मा आरो तामुलपुर जिल्ला दुलाराय बाथौ गौथुमनि 1थि बोसोरारि जथुम्मानि दिनै जोबथा सान एबा गेवलां मेलनि हाबाफारि बायदियै दिनै फुंनि समाव धोरोमारि हानजा सुनायजों जागायो। आसामनि इन्डिजिनियास एन्ड ट्राइबेल फेथ एन्ड कालचार डिपार्टमेन्टनि बिथोनगिरि अनुपम चौधुरीया बेखेवनानै होयो। बेजों लोगोसेयैनो बाथौ धोरोमनि बागै बेसेनगोसा बिबुंथि लाखिनायखौ नुनो मोनो। मोनफ्रोमबो धोरोमनि सिङाव इसिङारि गोहो थायो, बेखौ जोङो संदानानै सोलोंनो नाजानांगौ। बाथौ धोरोमावबो इसिङारि गोहो दं, बेखौ जों संदानानै सिबिनो आरो फुजिनो नांगौ होनना फोरमायथियो। बेजों लोगोसे दुलाराय बाथौ धोरोमखौ मुलुग दरबाराव लांनायनि बिथिङाव बोसोन होयो। बेजों लोगोसेयैनो दुलाराय बाथौ गौथुमनि गाहाय नेहाथारि गणेश दैमारिखौ बे धोरोमारि हानजा सुरनायाव बेसेनगोसा बिबुंथि लाखिनायखौ नुनो मोनो। मख'नो नांगोनदि दुलाराय बाथौ गौथुमनि बे धोरोमारि हानजा सुरनायाव रोजा रोजा बाथौ सिबियारि रायजोफोरनि जथायै जै आफा बोराइ बाथौ, जै बाथौ धोरोमनि, जै बाथौ हारिनि स्लगान होनायजों ओनसोलनाङैनो गोमसारदों। আজি এই পবিত্ৰ অনুষ্ঠানত অংশ ল'বলৈ পাই মই অতি ভাগ্যৱান বুলি ভাবিছোঁ আৰু বাথৌ ধৰ্মৰ যি গভীৰ আধ্যাত্মিকতাৰ বাণী, সেই বাণীয়ে সমাজৰ প্ৰতিটো অংশলৈকে বিয়পি যাওক আৰু মানুহক আধ্যাত্মিকতা, শান্তি আৰু ভাতৃত্ববোধৰ ভাৱনাৰে উদ্বুদ্ধ কৰক আৰু সকলো মানুহে এই ধৰ্মৰ আধ্যাত্মিকতাৰ আধাৰত বিশ্ব শান্তিৰ হকে, সমাজৰ একতাৰ হকে যাতে কাম কৰি যাবলৈ অনুপ্ৰেৰণা পায়, তাৰ বাবে মই কামনা কৰিছোঁ আৰু সৰ্বশক্তিমান বৌৰাই বাথৌৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। এনেধৰণৰ কাৰ্যসূচী আমাৰ সমাজত ঐক্য শান্তি প্ৰগতি কৰি, কাৰণ প্ৰতিটো ধৰ্মৰ অন্তৰালত গভীৰ আধ্যাত্মিকতা নিহিত থাকে আৰু এই আধ্যাত্মিকতা বুজি পালে আমি জীৱনৰ পথত কি ধৰণে আগবাঢ়িব লাগে সেই শিক্ষা আমি পাওঁ আৰু সেই শিক্ষাই মানুহক একতা, ভাতৃত্ববোধ আৰু শান্তিৰ কাৰণে মানুহক অনুপ্ৰাণিত কৰিব বুলি মই বিশ্বাসী। ৰাইজলৈ কি আহ্বান জনাব, যিহেতু নতুন বছৰ আহি আছে? নতুন বছৰত আমি আকৌ এবাৰ সংকল্পবদ্ধ হ'ব লাগে যে বাথৌ ধৰ্মৰ গভীৰ আধ্যাত্মিকতাৰ বাণীসমূহ হৃদয়ংগম কৰি সেই সৎপথেৰে, ধৰ্মৰ পথেৰে যাতে আমি সকলোৱে জীৱনত আগবাঢ়ি যাব লাগে আৰু সমাজৰ সকলো মানুহৰ লগতে মিলি পেলাই এখন বৃহত্তৰ সমাজ গঠন কৰি বিশ্ব শান্তিৰ পথত আগবাঢ়িব লাগে। কাৰণ আমি প্ৰত্যেকে বাথৌ ধৰ্মৰ যিটো আধ্যাত্মিক দিশ আছে, দাৰ্শনিক তত্ত্ব আছে, সেইটো হৃদয়ংগম কৰা অত্যন্ত আৱশ্যকীয়। কাৰণ সেই আধ্যাত্মিক দৰ্শনসমূহে আমাক আমি কি ধৰণে জীৱনত আগবাঢ়িব লাগে তাৰ শিক্ষাটো দিয়ে। গতিকে এইটো যদি আমি ল'ব পাৰোঁ, আমি নিশ্চয় বিশ্ব শান্তিৰ কাৰণে এখন সমাজ হিচাপে আমি আগবাঢ়িব পাৰিম।